অসমৰ ডিএমই বোৰ্ডে সেকেন্ড ৰাউন্ড কাউন্সেলিংৰ নোটিছ প্ৰকাশ কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব কি কোৰ্ছৰ সেকেন্ড কাউন্সেলিংৰ নোটিছ প্ৰকাশ কৰিছে। এতিয়া মই অফিচিয়েল নোটিছ ওপেন কৰিম। এতিয়া ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব কি কোৰ্ছৰ সেকেন্ড ৰাউন্ড কাউন্সেলিংৰ নোটিছ প্ৰকাশ কৰিছে। এইটো হ'ল বিএসসি অপটোমেট্ৰিক কোৰ্ছৰ সেকেন্ড ৰাউন্ড কাউন্সেলিংৰ নোটিছ প্ৰকাশ কৰিছে। ইউআৰ কেটেগৰীৰ এটা সিট আছে, ওবিসি এমওসিৰ এটা সিট আছে, এসটিবিৰ এটা আৰু ইডব্লিউএছ কেটেগৰীৰ এটা সিট আছে। টোটেল 4টা সিট আছে। ইয়াতে কৈছে যে সেকেন্ড কাউন্সেলিং হ'ব নৱেম্বৰ মাহৰ 20 তাৰিখত গুৱাহাটী ডিএমই বোৰ্ডত। গুৱাহাটীৰ ডিএমই বোৰ্ড আছে তাতে যাব লাগিব। দিনৰ 10টাৰ পৰা কাউন্সেলিং প্ৰসেছ আৰম্ভ হ'ব। এতিয়া জনাই দিব কোনবিলাক কেণ্ডিডেট যাব পাৰিব। যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যেটো পৰীক্ষা হৈছিল পেৰামেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষা হৈছিল, যদি সেই পৰীক্ষা দিছে তেতিয়াহলে যাব পাৰিব। অৰিজিনাল প্ৰমাণ পত্ৰ লগত লৈ যাব দিছে। ফিজিক্যালি এপিয়াৰ হ'ব দিছে, তাতে যাব দিছে। যদি কোনোবাই ছাত্ৰ-ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পেৰামেডিকেল এন্ট্ৰেন্স পৰীক্ষা দিছে, সেই সকল কেণ্ডিডেট যাব। যিসকলৰ নম্বৰ বেছি আছে, হি ৰেংক ভাল আছে, সেই সকল ছাত্ৰ-ছাত্ৰী এইবিলাক কোৰ্সত সিট পাব। 20 তাৰিখত যাব দিছে নৱেম্বৰ মাহত। তোমালোকে কাম কৰিবা, হোৱাটসঅ্যাপ গ্ৰুপ আছে তাতে জয়েন হ'বা। তাতে মই লিংকটো দি দিম বা পিডিএফ যেটো আছে অফিচিয়েল সেইটো দি দিম, তোমালোকে এবাৰ চাই ল'বা।